হেপী দেৱালী। নমস্কাৰ, আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা পোহৰৰ উৎসৱ দীপাৱলীৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহক আজি আমাৰ গাঁৱত কেনেকৈ দীপাৱলী উদযাপন কৰিছে অলপ এফালৰ পৰা আপোনালোকক দেখুৱাওঁ। আমিও কেনেকৈ দীপাৱলী উদযাপন কৰিছোঁ তাৰো কিছু অংশ আপোনালোকক দেখুৱাম বুলি আগবাঢ়িছোঁ। আহকচোন মোৰ লগত ভিডিঅ'টোত জড়িত হওক। নানা ৰঙীন পোহৰেৰে আলোকিত আজি এই পৃথিৱী। সঁচাকৈ কি সুন্দৰ এটা পৰিৱেশ, যেন মানুহৰ জীৱনলৈ এনেকৈ সুখে শান্তিয়ে জীৱন আনন্দময় কৰি তোলক, তাৰে কামনা কৰিছোঁ। যেতিয়া প্ৰভু ৰামচন্দ্ৰই বনবাসৰ পৰা অযোধ্যালৈ আহিছিল, তেতিয়া সকলো প্ৰজাগণে এইদৰে দেৱালী উদযাপন কৰিছিল আৰু সকলো ঠাইতে চাকি বন্তি জ্বলাই আলোকিত কৰি তুলিছিল। আৰু সেই প্ৰথা অনুসৰি এতিয়াও দেৱালী উদযাপন সকলোৱে কৰে। জয় শ্ৰীৰাম। ৰাম সীতা যেতিয়া বনৰ পৰা ঘৰলৈ ঘূৰি আহে, আনন্দতে সকলো ৰাইজে ধূপ ধূনা মমবাতি চাকি জ্বলাই দেৱালী উৎসৱ পালন কৰে। তেতিয়াৰ পৰা দেৱালী উৎসৱ পালন কৰা হয়।